নমস্কাৰ বন্ধুসকল। কোনোবা এজন মহান ব্যক্তিয়ে কৈ গৈছে, এই পৃথিৱীত ভাগ্যৱান সেইসকল ব্যক্তি নহয় যিসকলে জন্মতে আহি মাক দেউতাকে দি যোৱা ধন সম্পত্তি ঐশ্বৰ্য বৈভৱেৰে ভৰা এখন সুন্দৰ পৃথিৱী পায়। ভাগ্যৱান সেইসকল ব্যক্তিহে যিসকলে এই পৃথিৱীত আহি যিখিনি পাইছে সেইখিনিৰে নিজৰ ইচ্ছা শক্তি আৰু প্ৰচেষ্টাৰ বলত এখন ধন সম্পত্তি ঐশ্বৰ্য বৈভৱেৰে ভৰা এখন সুন্দৰ পৃথিৱীৰ সৃষ্টি কৰি ল'ব পাৰে। আপুনি যদি প্ৰতিজন বিখ্যাত আৰু মহান লোকৰ জীৱনী পঢ়ে বা জীৱনীৰ বিষয়ে জানিবলৈ চেষ্টা কৰে, তেন্তে আপুনি দেখিবলৈ পাব প্ৰত্যেকজন বিখ্যাত ব্যক্তি কেৱল মাত্ৰ নিজৰ ইচ্ছা শক্তি আৰু প্ৰচেষ্টাৰ বলত এই পৃথিৱীত বিখ্যাত হ'বলৈ সক্ষম হৈছে বা ইতিহাসত তেওঁৰ নাম লিখাবলৈ সক্ষম হৈছে। তেওঁ মাক দেউতাকে দি যোৱা সেই সম্পত্তি ধন ঐশ্বৰ্য বৈভৱৰ বলত নহয়। সেয়েহে নিজৰ ইচ্ছা শক্তি প্ৰবল কৰি ৰাখক আৰু সদায় নিজৰ পজিটিভ এনাৰ্জিক জগাই ৰাখক, যাতে আপুনি আগন্তুক দিনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়, নিজক এজন বিখ্যাত ব্যক্তিলৈ পৰিণত কৰিবলৈ সক্ষম হয়। মাক দেউতাকে দি যোৱা সেই সম্পত্তি ধনৰ ওপৰত ভৰসা কৰি নচলিব আৰু নিজৰ ভগৱানে দিয়া সম্পত্তি বা ভাগ্যৰ ওপৰত ভৰসা কৰি নচলিব। নমস্কাৰ। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰি দিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে আগন্তুক আহিবলগীয়া মোৰ ভিডিঅ'বোৰ আপুনি চাবলৈ পায়। ধন্যবাদ। জয় হিন্দ।